নমস্কাৰ ষ্টুডেণ্টছ, তোমালোক সকলোকে এইটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। যিহেতু পৰীক্ষাক লৈ বহুত বিভিন্ন নিউজ আহি আছে, বিভিন্ন বাতৰি আহি আছে, ছাত্ৰ ছাত্ৰীসকলে এতিয়াও এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই যে পৰীক্ষা হ'বনে নহয়। হ'লেও কেইখন বিষয়ৰ ওপৰত পৰীক্ষা হ'ব, ছাত্ৰ ছাত্ৰীসকলে এতিয়া সেইটো কথা গম পোৱা নাই। গতিকে মই অনুৰোধ জনাম, সেৱা কৰ্তৃপক্ষকো অনুৰোধ জনাম যে সোনকালে এখন ন'টিচ দিয়ক, যাতে ছাত্ৰ ছাত্ৰীসকলে এইটো কথা চিয়'ৰ হয় যে পৰীক্ষা হ'বনে নহয়, আৰু হ'লে কেইখন বিষয়ৰ ওপৰত পৰীক্ষা হ'ব। এখন বিষয়ৰ ওপৰত পৰীক্ষা হ'বনে, নে তিনিখনৰ ওপৰত হ'ব, নে ছখন বিষয়ৰ ওপৰত পৰীক্ষা হ'ব, সেইটো কথা যাতে ছাত্ৰ ছাত্ৰীসকলে গম পায়। তাৰ কাৰণে এটা বিশেষ পদক্ষেপ লওক। পৰীক্ষা কেতিয়া হয় ডেটটো দৰকাৰ হ'লে দিব নালাগে এতিয়া, কিন্তু ন'টিচ এখন দিয়ক যে পৰীক্ষা হ'বনে নহয়। কাৰণ কালি CBSE পৰীক্ষাও কেঞ্চেল কৰিছে। গতিকে বহুত ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে সেৱা পৰীক্ষাও কেঞ্চেল হ'ব। কিন্তু যদি চৰকাৰে সঁচাকৈ পৰীক্ষা পাতিব পৰা অৱস্থাত নাই, তেন্তে পৰীক্ষা কেঞ্চেল হ'ব বুলি সোনকালে কৈ দিয়ক। কাৰণ ল'ৰা ছোৱালীখিনি বহুত মানসিকভাৱে ভাগি পৰিছে, বহুত মানসিক প্ৰেছাৰ পৰিছে তেওঁলোকৰ ওপৰত। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলৰ কথা বুজিব লাগিব। মই বহুত বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে কিবা এটা সোনকালে পদক্ষেপ এটা লয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এখন ন'টিচ দিয়ে, যাতে সেৱা কৰ্তৃপক্ষই বা হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এখন ন'টিচ দিয়ে যাতে। যদি তোমালোকে ছাত্ৰ ছাত্ৰীসকলে ভাবিছা যে এখন ন'টিচ লাগে বা মই কোৱা কথাখিনি যদি তোমালোকে ভাল পাইছা, তেন্তে ভিডিঅ'টো লাইক কৰা আৰু কমেণ্টত জনোৱা যে কি সঁচাকৈ মই কোৱা কথাখিনি তোমালোকে বিচৰা নে এখন ন'টিচ সোনকালে লাগেনে, পৰীক্ষা হ'ব লাগেনে, কি তোমালোকে তাৰ ওপৰত মোক কমেণ্ট কৰা। আৰু যিহেতু কালি CBSE কেঞ্চেল হৈছে, CBSEৰ ওপৰত ডিপেণ্ড কৰি সেৱাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা আছিলে। গতিকে CBSE কেঞ্চেল হৈছে, গতিকে সেৱাই আমাক জনাব লাগে যে কি কৰিব তেওঁলোকে। গতিকে মই সেইটোকে অনুৰোধ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে সোনকালে এখন ন'টিচ দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কথা যাতে তেওঁলোকে বুজি পায়, মনৰ কথা বুজি পায়, আৰু ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতটো ভাল হোৱাকৈ এটা নিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ কৰে যাতে। তোমালোকে যদি মোৰ কথাটো ভাল পাইছা বা মোৰ লগত যদি একমত, তেন্তে ভিডিঅ'টো লাইক কৰা আৰু কমেণ্ট কৰা। ধন্যবাদ।